আপোনাক স্বাগতম জনাইছোঁ। চ' বন্ধু বান্ধৱীসকল, আজি বেচিকলি আপুনি ভেষ্টিজত সোমোৱাৰ পিছত আপুনি কেনেকৈ টিমটো গ্ৰ' কেনেকৈ টিম বনায়, কেনেকৈ গ্ৰ' হোৱাৰ পিছত কি হয় সেইকেইটা মই একদম ফুল ডিটেইল লৈ আনিছোঁ। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো একদম লাষ্টলৈকে চাই যাব মনোযোগ দি। চ' আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, ঠিক আছে। আপোনাৰ নামটো হৈছে ৰাম, অ'কে। আপুনি সোমালে, ফাৰ্ষ্ট জইন কৰিলে। জইন কৰাৰ পিছত আপুনি আপোনাৰ যিমানবোৰ নিজৰ লগৰ বন্ধু বান্ধৱীসকল আছে ন, আপুনি তেনেকৈ 6টা সোমোৱালে, ঠিক আছে। আপুনি নিজে সোমালে আৰু লগত আপুনি 6টা সোমালে, হয় নাই। এতিয়া আপুনি নিজে সোমাই আছে চিংগুল, আপুনি আৰু লগত আপুনি 6টা সোমালে। চ' টোটেল আপোনাৰ টিম হৈ গ'ল 7টা, ৰাইট। চ' 7টা হৈ গ'ল আৰু আপোনাৰ গোটেইকেইটাই আপুনি বজাৰ কৰিছিলে 2500 টকা। চ' আপুনি গোটেইকেইটাক 2500 টকা বজাৰ কৰাইছে। চ' টোটেল আপোনাৰ গ্ৰুপ বজাৰ আৰু আপোনাৰ মিলাই টোটেল হৈ গ'ল 17,500। আৰু বন্ধু বান্ধৱীসকল, এটাটো আপোনালোকে জানে যে 1 PB 30 টকাত হৈ যায় বুলি। চ' 30 মানে 1 PBত আপুনি 30 পায় বুলি, সেইটো চবেই গম পায়। চ' আপুনি এতিয়া 17,500 30 হৰণ কৰিলে। হৰণ কৰাৰ লগে লগে আপোনাৰ PB কিমান ওলালে? নিজৰ 583 PB ওলালে আপোনাৰ, হয় নাই। 583 ওলালে আপুনি কি হৈ গ'ল? ফাৰ্ষ্টে 8% হৈ গ'ল। 8% হোৱাৰ লগে লগে আপোনাৰ লেভেল হৈ গ'ল 8%। য'ত আপোনাক মই যোৱা ভিডিঅ'টো কৈছিলে, য'ত আপোনাৰ 8%ৰ কাৰণে যদি আপুনি চিংগুল মাহত যদি 282 যদি PB কৰিব পাৰে, 282 যদি PB কৰিব পাৰে, তেতিয়াহ'লে আপুনি ফাৰ্ষ্টে 8% গুচি যাব। আৰু আপুনি ফাৰ্ষ্টৰ মাহত সোমাইছিলে, এইটো জানুৱাৰী মাহত আপুনি ফাৰ্ষ্টত সোমাইছিলে। সোমাওঁতে আপুনি নিজে বজাৰ কৰিলে, আপোনাৰ লগত টিম 6টা বনালে, আপোনাৰ লগৰ সোমাইছিলে আৰু সিহঁতি বজাৰ চজাৰ কৰাৰ লগে লগে আপোনাৰ PB কিমান হৈ গ'ল? 583। চ' হৈ যোৱাৰ লগে আপুনি ডাইৰেক্ট ফাৰ্ষ্টে 8% গুচিয়ে গ'ল। আৰু আপোনাৰ তলত ইয়াত যিমানকেইটা 6টা আছে সিহঁতি 5%ত বহি থাকিব। সিহঁতি আপোনাৰ লগৰকেইটা 5%ত সিহঁতি বহি থাকি আছে, ঠিক আছে। চ' আপোনাৰ তাৰপিছত 2 নম্বৰ মাহ আহিলে। 2 নম্বৰ মাহ, এইটো জানে ফেব্ৰুৱাৰী বুলি ধৰি লওক। এইটো ফেব্ৰুৱাৰীত লেখা নাই, এইটো আজি মাহটো বেয়া হৈ আছে অকণমান। চ' আপুনি এইটো ধৰি লওক 2 নম্বৰ মাহ আহিলে ফেব্ৰুৱাৰীটো, ৰাইট। তাৰপিছত আপোনাৰ যোন 6জনক আপুনি সোমাইছিলে, 1 জন 2 জন 3 জন 4 জন 5 জন 6 জন, সিহঁতি আপুনি নিজৰ লগৰ বিচাৰিছিলে, বন্ধু বান্ধৱীক বিচাৰিছিলে, কিন্তু বেছি বিচাৰি নাপালে। সিহঁতি প্ৰত্যেকজনে 4জন 4জন বন্ধু বান্ধৱীয়ে বিচাৰি পালে লগৰ ল'ৰা, ঠিক আছে। চ' প্ৰত্যেক 6জনে 4জন বন্ধু বান্ধৱী আনিলে, ঠিক আছে। অনাৰ পিছত টোটেল আপোনাৰ কিমান আছিলে? 6জন টিম আছিলে। 6জনে 4জনক যেতিয়া লৈ আনিলে, টোটেল কিমান হৈ গ'ল? টিম চাইজ 24 জন, হয় নাই। এতিয়া আপোনালোকে যেনেকৈ যোৱা মাহত 2500 টকা বজাৰ কৰিছিলে, ঠিক এইদৰে সেই 24 জন টিমেওতো 2500 টকা বজাৰ কৰিব, হয় নাই। 2500 টকা বজাৰ কৰাৰ লগে লগে আপোনাৰ টিমত কিমান হৈ গ'ল? ভেলু টোটেল 60,000। 60,000 হোৱাৰ লগে লগে আকৌ আপুনি 60,000 কি কৰিলে? 30 হৰণ কৰিলে। হৰণ কৰাৰ লগে লগে টোটেল আপোনাৰ PB ওলাই গ'ল। তেতিয়াহ'লে ৰ'ব, PBটো দেখাই নাছিল। টোটেল আপোনাৰ PB ওলালে 2000 PB ওলালে। তাৰপিছত আপোনাৰ যোৱা মাহত যোনটো টিম আছিলে 7জন, আপুনি আৰু আপোনাৰ যোন লগৰকেইটা 6জন, হয় নাই। চ' সিহঁতিতো আকৌ নেক্সট মাহততো আকৌ ফেব্ৰুৱাৰী মাহত যোনটো পালেহি, সেইটো মাহততো আকৌ সিহঁতি নিজে আকৌ বজাৰ কৰিব। সিহঁতি 2500 টকা বজাৰ কৰিছে, হয় নাই। সিহঁতি 2500 বজাৰ কৰাৰ লগে লগে আপোনাৰ টোটেল কিমান হৈ গ'ল? 17,500 গ্ৰুপ ভেলু, 1 ভেলু PB। আকৌ আপুনি 17,500 30 হৰণ কৰক। হৰণ কৰাৰ লগে লগে আপোনাৰ কিমান ওলালে? আকৌ 583 PB ওলোৱাৰ লগে লগে আপোনাৰ টোটেল এতিয়া কিমান? 2000 প্লাছ 583 PB, হয় নাই। 2000 প্লাছ 583 PB হোৱাৰ লগে লগে আপোনাৰ টোটেল PB হৈ গ'ল 2583 PB ওলাই গ'ল আপোনাৰ 2 নম্বৰ মাহতে। চ' 2583 PB ওলোৱাৰ লগে আপোনাৰ লেভেল কিমান হৈ গ'ল? আপুনি ডাইৰেক্ট 11% বহি গ'ল, য'ত ডাইৰেক্ট চিপত বহি গ'ল। 11% আপোনাৰ লাগে কিমান? 2400ৰ পৰা 5,499 লাগে। চ' আপোনাৰ হৈ আছে কিমান? 2583। চ' আপুনি 11% ডাইৰেক্টৰ লেভেলত চিপত বহি আছে। 2 নম্বৰ মাহতে আপুনি ডাইৰেক্টৰ চিপত বহি গ'ল। আৰু আপোনাৰ যোন 6জন আপোনাৰ টিমমেট আছিলে, সিহঁতি ফাৰ্ষ্টে 8% গুচি যাব। তাৰপিছত আকৌ তেনেকৈ আপোনাৰ যোন 6জনে 4জন মানুহ আনিছিলে, সেই 4জন মানুহে তাত সিহঁতি লগৰকেইটা মানে বেছি মানুহ বিচাৰি নাপালে। সিহঁতি অকল 3জন মানুহে পালে। টোটেল আপোনাৰ লগৰ 6জনে যোন 4জন মানুহ আনিছিলে, হয় নাই, সেই 4জনে নিজৰ কাৰণে আকৌ বেছি মানুহ বিচাৰি নাপালে। 6জন মানুহ বিচাৰি নাপালেই। চ' 3জনহে পালে তাতকৈ। চ' গোটেইকেইটালে 24জনে তিনিটা গোটেইকেইটা লৈ আনিলে। চ' 24জন আপোনাৰ আগৰ টিম আছিলে। চ' 24জনে 3জন মানুহ লৈ আনিলে। চ' লৈ অনাৰ লগে লগে আপোনাৰ 72 টিম বনিলে।
আকৌ সেই 72 টিমে আকৌ সেই 2500 টকা বজাৰ কৰিব ৰাইট 2500 টকা বজাৰ কৰিলে বজাৰ কৰাৰ লগে লগে আপোনাৰ কিমান হৈ গ'ল গ্ৰুপ পিবি 1,80,000 হয় নাই আকৌ 30 এখন কৰিলে অন কৰাৰ লগে লগে আপোনাৰ পিবি কিমান ওলালে 6,000 পিবি ওলালে তাৰপিছত আপোনাৰ আকৌ যোৱা দুমাহত যোন দুটা টিম আছিলে জানুৱাৰী ফেব্ৰুৱাৰী হেতৰ কিমান আছিলে টোটেল ফাৰ্ষ্ট মাহত ফেব্ৰুৱাৰী মাহত আপোনাৰ 24 জন টিম আছিলে আৰু ফাৰ্ষ্ট মাহত আপোনাৰ 7 জন টিম আছিলে ৰাইট সো টোটেল টিম আছিলে আপোনাৰ আকৌ যোৱা দুমাহত টোটেল টিম আপোনাৰ 31 জন আকৌ সেই 31 জনে আকৌ 2500 টকা বজাৰ কৰিব বজাৰ কৰাৰ লগে লগে হেতৰ আকৌ কিমান হৈ গ'ল গোটাৰ 77,500 পিবি আহি গ'ল সো আকৌ সেইখিনি আহোঁতে আপুনি কি কৰিলে 30 খন কৰিলে 30 খন কৰাৰ লগে লগে আপোনাৰ কিমান ওলালে 2,583 পিবি ওলালে সো আকৌ আপোনাৰ ফাৰ্ষ্ট তেতিয়াহ'লে 6,000 পিবি পালে য'ত আকৌ যোনটো 72 যোনটো নিউ টিম আহিছিলে হেতি 6,000 পিবি পালে হেতৰ পৰা আকৌ যোন আপোনাৰ আকৌ যোন দুটা পুৰণা টিম আছিলে হেতৰ পৰা আপুনি পালে আকৌ 2,583 পিবি পালে সো আপোনাৰ গোটেই টোটেল 3 মাহত আপোনাৰ পিবি কিমান বনি গ'ল 8,583 আপুনি ডাইৰেক্ট বাউন্স ডাইৰেক্টৰ কোৱালিফাইড হৈ যাব আপুনি চিলভাৰ লাইটতো বহি যাব পাৰে তো এটা আপুনি নিজে চাওক আপোনাৰ ফাৰ্ষ্টত আপুনি ভৰাইছিলে কেইজন মানুহ 6 জন এই 6 জন কেইজন আনিলে টোটেলে 4 জন দুমাহত আপোনাৰ টোটেল টিমৰ সাইজ কিমান বনি গ'ল ডাইৰেক্ট 2 মাহতে আপোনাৰ 24 জন টিমৰ সাইজ বনি গ'ল আকৌ 3 মাহত হোৱাৰ লগে লগে আপোনাৰ টিমৰ সাইজ টোটেল হৈ গ'ল এফালে 72 প্লাস 31 72 প্লাস 31 হলে কিমান হয় মানে 70 80 90 110 103 টোটেল আপোনাৰ 3 মাহত আপোনাৰ টিম 3 মাহত আপোনাৰ টিম 103 বনি যাব সব ভাবক আপুনি কিমান গ্ৰোথ হৈ আছে আপুনি মই কৈছিলে আপোনাৰ নিজৰ টিমখিনিৰ লগত এনেকৈ টিমখিনি বাঢ়ি গৈ থাকে আপোনাৰ যেনেকৈ প্ৰেষ্টিজত সোমোৱাৰ পিছত জইন হোৱাৰ পিছত আপুনি যেতিয়া বস্তু চলভ কৰিলে বা ল'লে তাৰপিছত আপুনি যেতিয়া বস্তু ব্যৱহাৰ কৰি ভাল পালে আপুনি যোনটো প্ৰফিট লৈ আছে আপোনাৰ নিজৰ লগৰখিনি কৰি প্ৰফিটটো দিছে ন সো হেতিও প্ৰফিটটো লোৱাৰ পিছত হেতিও নিজৰ কাৰণে টিম বনাইছে তেনেকৈ বনাওঁতে আপোনাৰ লাষ্টত গৈ এনেকৈ টিম বাঢ়ি যায়গৈ সো বন্ধু বান্ধৱীসকল যদি আপুনি আমাৰ লগত টিমৰ লগত যদি কৰিম বুলি যদি ভাবিছে বিজনেছটো তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰিব মোৰ ফোন নম্বৰ দি থোৱা আছে সো আপুনি কণ্টেক্ট কৰিব আপোনালোকে য'ৰ পৰাই নকৈছে কিয় মই আপোনাক ফুল গাইড কৰিম যেতিয়ালৈকে আপুনি ছাকচেছ হৈ নাযায় সো বন্ধু বান্ধৱীসকল আজিলৈ বাই